হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আমি এতিয়া আহি আছোঁ যোৰহাটৰ ঢেকীয়াখোৱা বৰ নামঘৰলৈ। এয়া আমি আহি মূল তোৰণখন পালোহিয়ে আৰু ভাবিছোঁ ভিডিঅ' এটা আপোনালোকৰ বাবে আগবঢ়াই দিওঁ বুলি। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ আৰু শেষত কমেণ্ট কৰিব যে আপোনালোকৰ কেনেকুৱা লাগিলে। গতিকে ব'লক একেলগে যাওঁ আমি ঢেকীয়াখোৱা বৰ নামঘৰলৈ। তাহাঁতৰ দোকানখন বিক্ৰী হোৱা এইফালে গাড়ী আৰু এইফালে লৈ ল'লোঁ চাকি, তামোল পাণ, শৰাই কাৰণেও লোৱা হৈছে বস্তু। আজি মানুহ আছে আকৌ ন নতুন বছৰ যে চেণ্ডেল থ'বলৈ জেগা আছে। আৰু আমি চাকি, শৰাই সকলোখিনি আগবঢ়াই এতিয়া আহিছোঁ চাহ খোৱা ঘৰলৈ চাহ খাবৰ বাবে। গতিকে আমি এতিয়া চাহকাপ খাই লওঁ, যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ। আৰু নামঘৰত চাহ মানে সোৱাদটো অলপ বেলেগেই হৈ যায়। প্ৰায় আহিলে যেতিয়াই আহোঁ মানে ঢেকীয়াখোৱা বৰ নামঘৰলৈ চাহৰ সোৱাদটো নোলোৱাকৈ কেতিয়াও আমি নাযাওঁৱেই। গতিকে আজিও ভাবিলোঁ চাহকাপ খায়েই যাওঁ বুলি। আমি আহি পালোহি ঢেকীয়াখোৱা নামঘৰৰ পৰা। তাতে যিখিনি দেখাব পাৰোঁ দেখালোঁ আৰু। গতিকে ভিডিঅ'টো বেছি দীঘল নাই হোৱা বাৰু, সেইটো কাৰণে ভাবিছোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ নিমাতী ঘাটলৈ বুলি। গতিকে যোৱা প্ৰগ্ৰেম নাছিলে, হঠাতে যিহেতু সোনকাল হৈ আছে গতিকে ভাবিলোঁ এবাৰ গৈ আহোঁ বুলি। আৰু ভিডিঅ'টো কৰিয়ে আছোঁ যেতিয়া বোলো কণ্টিনিউ কৰি যাওঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আপোনালোকে আৰু শেষত কমেণ্ট কৰিব যে আপোনালোকৰ কেনেকুৱা লাগিলে। গতিকে ব'লক এতিয়া নিমাতী ঘাটলৈ গৈ থাকোঁ। আমি আহি এতিয়া নিমাতী ঘাটৰ ৰাস্তাটোত সোমালোহি আৰু অলপ সময় লাগিব বাৰু যাওঁতে। ইয়াতে কিবা চিপছ টিপছ লৈ ল'বলৈ কৈছোঁ, যিহেতু তাতে অলপমান দাম লয়, মানে 5 টকীয়া চিপছটোতে 10 টকা লয়, ল'বই বাৰু। গতিকে ভাবিছোঁ ইয়াৰ পৰাই লৈ যাওঁ আৰু
সেইটো কাৰণেও আনিবলৈ গৈছে মই অকণমান গাড়ীতে বহিছোঁ অলপমান টোপনিও ধৰিছে দেই কাৰণ তাৰ পৰা আহি লগালগ আহিছোঁ ন অকণমান টাইমো ৰখা নাই আৰু আমাৰ ছাইডৰ যে টিকলিজনী তাহাঁতি মানে ৰাতিপুৱাই গ'ল তাতে ভাত বনাই মেলি খাব আৰু আমাক কৈছিলে মানে আহি মানে ভাতটো তাতে খাবলৈ গতিকে চাই লওঁ কি কৰোঁ মানে খাই আহিলোঁ বাৰু পাৰঠা খালোঁ যে সেইকাৰণে খাবলৈ মনো যোৱা নাই আৰু এনেকৈ আহি খাবলৈ অকণমান বেয়াও লাগে দিয়কচোন একো মানে কৰি মেলিও দিব পৰা নাই সেইকাৰণে হ'লেও চাই লওঁ গৈ আৰু তাইতো পূৰা মোক কৈ থৈ আহিছে খুৰী যাবা দেই মানে বেয়াই পাইছে আৰু তাহাঁতৰ লগত নোযোৱা কাৰণে গতিকে এতিয়া চাই লওঁ গৈ সিহঁতে বা ক'ত খাইছে মানে খোৱা জেগাডোখৰ অকণমান ইটো ছাইডে দিয়ে ন সেইটো কাৰণে আমি এনেই ৰিজৰ্ট নিচিনা আছে ন তাতে সোমাম বুলি ভাবিছোঁ গতিকে দেখাই থাকিম আৰু আপোনালোকক কি হয় ভিডিঅ'টো কণ্টিনিউ কৰি গ'লে গম পাবই গতিকে চাই থাকিব ভিডিঅ'টো পইচা পায় নেকি কি সিহঁতৰ কালচাৰটো তেনেকুৱা সিহঁতি পইচা ঘটে আৰু বুঢ়া বয়সত ফুৰি ফুৰে বুঢ়া বয়সত কিছুমান ডেকা বয়সটো ফুৰি বহুত কম খৰচত সিহঁতি আমাৰ নিচিনা ফুৰিবলৈ গ'লে 5 ষ্টাৰ সেইবোৰ তেনেকৈ নাথাকে আৰু হোটেলবোৰতে থাকিব ক'ৰবাত খোৱা বস্তু লোকেল জেগাতে আহিব বহুত মানুহ হৈছে দেই আমি এতিয়া মানে গৈ আছোঁ আৰু ৰুমলৈ উভতি গাড়ীখন অলপ আগত থৈ আহিলোঁ তাতে
খালোঁ আৰু ভাত খাই মেলি এতিয়া গৈ আছোঁ আৰু গতিকে ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰি দিওঁ বুলি যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই